হাই ফ্ৰেণ্ডছ, মোৰ অসমীয়া চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডছ, আপোনালোকৰ মাজত এটা ভাল খবৰ লৈ আহিছোঁ। ফ্ৰেণ্ডছ, যিসকল টেট শিক্ষাৰ্থী আছে সেইসকলৰ বাবে ভাল খবৰ। ফ্ৰেণ্ডছ, 2019 চনৰ 10 নৱেম্বৰত অনুষ্ঠিত হৈ যোৱা টেট পৰীক্ষাখনত যিসকল শিক্ষাৰ্থীয়ে পৰীক্ষাত পাছ কৰিছে সেইসকলৰ বাবে ভাল খবৰ। ফ্ৰেণ্ডছ, 30 তাৰিখত নতুন এটা নোটিছ দিয়া হৈছে, টেট এলিজিবিলিটি টেষ্ট। ফ্ৰেণ্ডছ, টেট এলিমেণ্টাৰী এডুকেশ্যনৰ ফালৰ পৰা এটা নোটিছ দিয়া হৈছে। সেইখন নোটিছত উল্লেখ আছে, যিসকল ষ্টুডেণ্টে টেট চাৰ্টিফিকেট পোৱা নাই বা 2019 চনৰ 10 নৱেম্বৰত অনুষ্ঠিত হৈ যোৱা টেট পৰীক্ষাখনত যিসকলে চাৰ্টিফিকেট পোৱা নাই তেওঁলোকে কেনেকৈ আবেদন কৰিব পাৰিব। তো ফ্ৰেণ্ডছ, তেওঁলোকৰ বাবে ভাল খবৰ। 2019 চনৰ 10 নৱেম্বৰত অনুষ্ঠিত হৈ যোৱা টেট পৰীক্ষাখনত যিসকল ষ্টুডেণ্টে পাছ কৰিছিল সেইসকলে টেট পাছ চাৰ্টিফিকেট নোহোৱাকৈ এপ্লাই কৰিব পাৰে। ফ্ৰেণ্ডছ, আপোনালোকে নিশ্চয় ভাবিব, এপ্লাই কৰোঁতে টেট পাছ চাৰ্টিফিকেট যিটো খোজে সেইটোত আপোনালোকে কি আপলোড কৰিব। ফ্ৰেণ্ডছ, য'ত টেট পাছ চাৰ্টিফিকেট আপলোড কৰিব দিয়ে তাতে আপোনালোকে মাৰ্কশ্বিটখন আপলোড কৰিব পাৰিব। ফ্ৰেণ্ডছ, আপোনালোকে নিশ্চয় ভাবিব, মাৰ্কশ্বিটখন ক'ত পাম। আপোনালোকে নিশ্চয় টেট পৰীক্ষাৰ বাবে যিটো ৱেবছাইটত এপ্লাই কৰিছিল সেইখন ৱেবছাইটত আপোনালোকে দেখা পাব মাৰ্কশ্বিট, অনলাইন মাৰ্কশ্বিট। তো ফ্ৰেণ্ডছ, আপোনালোকে সহজে মাৰ্কশ্বিটখন ডাউনলোড কৰি কিনে কপি কৰি কিনে আপোনালোকে PDF হিচাপে এপ্লাই কৰিব পাৰিব। ফ্ৰেণ্ডছ, আৰু এটা আপোনালোকক কৈ দি আছোঁ, যিসকল ষ্টুডেণ্টে ভাবি আছে মোৰ LP আৰু UPত ৰোল নাম্বাৰ একেই আছে, তো মই কেনেকৈ এপ্লাই কৰিম বা মই এপ্লাই কৰিব পাৰিম নে নাই। ফ্ৰেণ্ডছ, 30 তাৰিখত নোটিছ দিয়া এইখন নোটিছত লিখা আছে, যিসকল ষ্টুডেণ্টে LP আৰু UPত এপ্লাই কৰিছিল সেইসকলৰ যদি ৰোল নাম্বাৰ একেই আছে তেতিয়াহ'লে সেইসকলেও এপ্লাই কৰিব পাৰে। ফ্ৰেণ্ডছ, আৰু এটা আপোনালোকক জনাই দি আছোঁ, আপোনালোকে যদি পচন্দ কৰে মই এইখন ডিষ্ট্ৰিক্টত মই এপ্লাই কৰিম, তো ফ্ৰেণ্ডছ আপোনালোকে সহজে এপ্লাই কৰিব পাৰে। ফ্ৰেণ্ডছ, মোৰ চেনেলৰ পৰা আপোনালোকে ভাল ভাল ইনফৰমেশ্যন পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু লগত থকা বেল আইকনটো ক্লিক কৰি থৈ দিব, কাৰণ মই ভাল ভাল ইনফৰমেশ্যন পোৱাৰ লগে লগে আপোনাৰ তাতে ন'টিফিকেশ্যন দিম। তো ফ্ৰেণ্ডছ, মোৰ সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ।